আগ্ৰামা আৰু হীৰাচৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি কৰি পেলাই আমাৰ মাজত সংঘাটো আনিল 2068টা ফেমিলিক মাটিৰ পাত্তা দিয়া যাওক বুলি আৰু আমি মেক্সিমাম দি 1 বিঘাকে দিয়াৰ কাৰণে যোৱা ইচি মিটিঙত পাছ কৰিলোঁ। ধন্যবাদ জনাইছোঁ বাক্সা বাকী ৰাইজে 1952 আমাৰ নৱেম্বৰ দিনাখন এই ভূমিপত্তাৰ আমাৰ 950 মাটি পুনৰ বাবে ইয়াত উপস্থিত হ'ল তাৰ বাবে সমূহ ৰাইজক ধন্যবাদ জনাই এইটো জেনেৰেল কৰা হৈছে ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমাৰ সকলো জাত পাতৰ কথা ক'বলৈ জনা সকলো ভাৰতীয় নাগৰিক যিসকলে 1952 চনৰ 8 নৱেম্বৰ দিনাখন ৰিজাৰ্ভ কৰা স্বত্তেও তেওঁলোকে মাটিৰ পাত্তা দিবলৈ সক্ষম হোৱা নাই। বহুত পলিটিকেল পাৰ্টিয়ে বহুত কথা দি পেলাই বহুত কি কয় প্ৰমিছ কৰি পেলাই এই আমাৰ ABC ব্লক চবনঘাটা অঞ্চলৰ ৰাইজক মাটিৰ পাত্তা দিম বুলি তেওঁলোকে পলিটিক্স কৰি আহিলে আৰু ইয়াক লৈ পেলাই হাগ্ৰামা আৰু হীৰাচৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি কৰি পেলাই আমাৰ মাজত সংঘাটো আনিলে, পাৰ্থক্য আনিলে, আমাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিঙো কৰিলে। সেই বস্তুটোকে শেষ কৰিবৰ কাৰণে আমাৰ মাজত আকৌ তাহানি 35 বছৰৰ আগত আমাৰ বড়ো অনাবড়োৰ মাজত যি সম্পৰ্ক আছিল, একেখন বজাৰত আমি বজাৰ হাট কৰিছিলোঁ, একেখন পথাৰত আমি খেতি কৰিছিলোঁ, একেখন মন্দিৰত আমি প্ৰাৰ্থনা কৰিছিলোঁ, সেই বস্তুটো আকৌ ঘূৰাই অনাৰ স্বাৰ্থত য'ত নেকি আমি সকলোৱে ভাৰতীয় নাগৰিক সেইটো প্ৰসংগৰে আমি যোৱা 27 তাৰিখৰ যি ইচি মিটিং তাত আমি আলোচনাৰ মাধ্যমেৰে ডিচিশ্যন ল'লোঁ ABC ব্লকত থকা 2068টা ফেমিলিক মাটিৰ পাত্তা দিয়া যাওক বুলি আৰু আমি মেক্সিমাম দি 1 বিঘাকে দিয়াৰ কাৰণে যোৱা ইচি মিটিঙত পাছ কৰিলোঁ। আজি সেইটো ঘোষণা কৰিবলৈ আহিছোঁ আৰু 20 জুলাইৰ আগে আগে আমি সেই মাটিৰ পাত্তাটো জনসাধাৰণৰ ওচৰত আহি পেলাই ভাগ কৰি দিম, এইটো প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আজি আমি মিটিংখন পাতিছোঁ। সকলো পৰিয়ালে আমাক দিয়া যি ৰেকৰ্ড গাঁওখনৰ আমাৰ ABC ব্লকৰ যিমানখিনি গাঁও আছে তেওঁলোকে আমাক ছাবমিট কৰা হিচাপে 2068টা ফেমিলি, এই 2068টা ফেমিলিক আমি মাটিৰ পাত্তা দি ল'ম 1 বিঘাকে, মেক্সিমাম 1 বিঘা। বাকী যদি থাকি যায় য'ত নেকি তেওঁলোকে আমাক ছাবমিট কৰা নাই তেতিয়া সেইটো ছেকেণ্ড পেজত চোৱা যাব।